হেল্ল' এভৰিৱান, মোৰ আন এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আমাৰ কাৰণে বহুত বেছি আৱেগ আৰু স্মৃতি জড়িত হ'বলৈ গৈ আছে। কিয়? সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। দাদা আৰু মই গৈ আছোঁ জামুগুৰি হাট আৰু গৈ থাকোঁতে পালোঁ জীয়া ভৰালী নৈখন। ইমান ধুনীয়া লাগিল পৰিৱেশটো, তাত যেন অলপ নোৰোৱাকৈ থাকিবই নোৱাৰিলোঁ। সি আৰু মই পৰিৱেশটো অলপ উপভোগ কৰি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি আহিছোঁ 12 এছাম পুলিচ বেটেলিয়ন জামুগুৰি হাট। এয়া হৈছে দেউতাৰ কৰ্মস্থলী। দাদা আৰু মোৰ ইয়াতে প্ৰথমবাৰ হয়, কিন্তু মা আৰু দেউতা ইয়াতে আগৰ পৰাই আছে। দেউতা আমালৈ বাহিৰতে ৰৈ আছিলে। এয়া হৈছে দেউতা আৰু এইফালে হৈছে মা। দুয়োটাকে বহুত দিনৰ মূৰত দেখা পাই খুব ভাল লাগি গ'ল। মা আৰু দেউতা বহুত দিনৰ পৰা ইয়াতে আছিলে গেষ্ট হাউচত। পৰিৱেশটো যে ইমান ভালকৈ মেইনটেনেঞ্চ কৰিছে, চাফ চিকুণ, লগতে ফুলবিলাক ইমান ধুনীয়াকৈ ফুলিছে। পৰিৱেশটো দেখুওৱাৰ লগতে আমি অহাৰ কাৰণটো হৈছে আজি মা দেউতাক নিবলৈ আহিছোঁ। দেউতাৰ আজি ৰিটায়াৰমেণ্ট ডে হয়, 2 দিন আগতে হৈ গৈছে। দাদা আৰু মই আজি নিবলৈ আহিলোঁ। সেইকাৰণে আজিৰ ভিডিঅ'টোত বহুত বেছি আৱেগ আৰু স্মৃতি জড়িত হৈ ৰ'ব। মা আৰু দেউতাই যে দাদা আৰু মোক ঠাইডোখৰ দেখাবলৈ খুব এক্সাইটেড হৈ আছিলে। আজিহে শান্তি পালে কিবাকে। আৰু এয়া হৈছে মা দেউতা থকা ৰুমটো। দেউতাই আকৌ মোলৈ এটা বেলেগ বস্তু কিনি থৈ দিছে। কি জানেনে? এয়া হৈছে কৃষ্ণৰ ড্ৰেছ। কিয় বা দেউতাই কিনিলে আৰু আহি পোৱাৰ লগে লগে দাদা, দেউতা আৰু মোৰ ভাগিনজনে মোক পিন্ধোৱাত ব্যস্ত হৈ গ'ল। চাওকচোন, বহুত হেভি হয় কাপোৰযোৰ, কিন্তু খুব ধুনীয়া। থেংক ইউ দেউতা, ইমান ধুনীয়া আনএক্সপেক্টেড গিফ্ট এটাৰ কাৰণে। এটাও খুব ধুনীয়া। এয়া হৈছে লিভিং ৰুম প্লাছ ডাইনিং ৰুম। ইয়াতে যে মোৰ দুটা বস্তু খুব ভাল লাগিছে। এইটো হৈছে গড়ৰ ওপৰত বগলী আৰু এটা হৈছে হৰিণৰ মূৰ। ইমান ধুনীয়াকৈ সজাইছে। বাহিৰত আহি দেখিলোঁ দাদা আৰু মোৰ ভাগিনজনে মা দেউতাৰ পেকিংবোৰ গাড়ীত লোড কৰিবলৈ পূৰা লাগি গৈছে। ইমানেই বস্তু আছিলে যে দুখন গাড়ীতেই কোলাব নোৱাৰা হৈ গৈছে। এয়া আমি দুপৰীয়া সাজ খাবলৈ ৰেডি। থাৰ্ছডে আজি, সেইকাৰণে গোটেইখিনি নিৰামিষ। ইমান আইটেমছ বনাইছে দাদাজনে। থেংক ইউ দাদা, ইমান টেষ্টিৰে এসাঁজ বনাই খোৱাৰ কাৰণে। খুব ভাল লাগিলে খাই। খাই উঠাৰ পিছত দেউতাক লগ কৰিব মানুহ আহিয়ে আছে ৰাতিপুৱাৰ পৰা, এতিয়াও আহিছে। সময়কণ যেন দেউতাৰ লগতে আমিও খুব আৱেগিক হৈ পৰিছিলোঁ। কিন্তু আমি সৰুৰ পৰাই দেখি আহিছোঁ দেউতাৰ এই চাকৰি জীৱনকাল। কিমান কষ্টৰ লগতে সততা আৰু নিষ্ঠাৰে দেউতাই কৰ্ম কৰি গৈছিলে। দেউতাৰ পৰা যে আমি বহুত শিকিছোঁ। সেইকাৰণে আজি দুখৰ লগতে বহুত সুখীও হৈ দেউতাই ছাকচেছফুলি এই চাকৰি জীৱনকাল কমপ্লিট কৰিলে। আৰু দেউতা আৰু মাৰ জীৱনলৈ নতুন পৃষ্ঠাৰ আগমনিৰে পুৰণি স্মৃতিবোৰ লগত লৈ আমি ওলালোঁ ঘৰলৈ বুলি। ধুনীয়া আৰু মেমৰেবল দিন এটাৰ লগতে আজিৰ ভিডিঅ'টোৱে আছিলে। বাই বাই।